কংগ্ৰেচুলেশ্যন থেংক ইউ আছে আমাৰ বাহঁতৰ পিজি ওচৰতে আছে লাগি আছে এতিয়া বাইক থম আৰু এতিয়া আকৌ তালে সৰু মৰু এটা গিফ্ট এটা ল'লো বাৰ্থডে উপলক্ষে পুলিচ হবা আৰু এতিয়া আছিলো ৰদলা পথাৰ গোলাঘাটৰ আৰু ইয়াৰ ভিউটো আপোনালোকে চাব পাৰে ইমান ধুনীয়া ভিউ এতিয়া ইয়াত ৰিল চিল বনালো সকলোকে মোৰ অন্য এটা ডাঙৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো মানে বহুত দিনৰ পৰা ব্লগ দিয়া নহৈছিলে তো আজি ভাবিলো ব্লগ এটা দিওঁ ইউটিউবত মানে ইউটিউবত ভিডিঅ' দিয়াই নাই আৰু মিনি ব্লগো দিয়া নাই হোৱা মানে এতিয়া আজি ডাঙৰ ব্লগ এটা আহিব আৰু এতিয়া আছিলো ৰদলা পথাৰ গোলাঘাটৰ আৰু ইয়াৰ ভিউটো আপোনালোকে চাব পাৰে ইমান ধুনীয়া ভিউ এতিয়া ইয়াত ৰিল চিল দুটামান বনালো এতিয়া আকৌ আমি যাব লাগিব মানে এতিয়া ক'ত গৈ আছো আপোনালোকে থাম্বনেইলখনত নহয় প্ৰিভিয়াছ ভিডিঅ' বুলি আহিছে হ'ব সেইটো আপোনালোকে চালেই হ'ব আৰু আজি ইনভিটেশ্যনো আছে সেইদিনাখন যে আপোনালোকে দেখুৱাইছিলোঁ নাজি আপোনালোকে যদি ব্লগটো আগৰ নাই আছে আপোনালোকে চাব পাৰে আৰু আজি তেনেকুৱাই হ'ব কিন্তু আজি ডান্সৰ এটা আছে আৰু মডেলিং এটাও আছে এতিয়ানো কি ক'ম আপোনালোকক ডাইৰেক্ট দেখুৱামেই আৰু তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ বাকী ৰাইজসকল এই ক্লিপটো আগৰে হয় এডোখৰ এতিয়া আমি পালোহি ডিমৌ আৰু ডিমৌ এনেকুৱা ধুনীয়া ৰাস্তা আপোনালোকক দেখুৱাই দিছোঁ ধুনীয়া ৰাস্তা চাই থাকোঁতে আমি পালোহি এটা শিৱসাগৰ টাউন আজি শিৱসাগৰ বন্ধ আছে কাৰণে আপোনালোকে একো নেদেখিব শিৱসাগৰ টাউনত এয়া ৰাইজসকল আমি ৰংঘৰ পালোহি ৰংঘৰ আপোনালোকে দেখিছে যদি কমেণ্ট এটা কৰি দিব এতিয়া মানে চাই আছে আকৌ দেখিছে বুলি কমেণ্ট এটা কৰি দিব বাকী এতিয়া পালোহি আমি দেৰগাঁও এতিয়া তেল ভৰাই লৈছোঁ ফুল টেংকি কৰি লৈছোঁ 1 মিলিয়ন এটা কৰি লৈছোঁ দেই যোৰহাটৰ মানুহখিনিয়ে চিনি পাইছে মিউজিয়ামটো তাকো বেলেগ ক'ৰবাৰ পৰা চাই আছে যদি এইটো আমাৰ যোৰহাটৰ মিউজিয়াম হয় আপোনালোকে গেটখনকে চাই লওক এদিন ভিতৰত গৈ ভালকৈ দেখুৱামগৈ তাৰপিছত ক্লিপ চেঞ্জ হৈ আমি পালোহি একদম চেকিং মানে 15 আগষ্টৰ কাৰণে 15 আগষ্ট উপলব্ধি আমাৰ চেকিং হৈ আছে চবতে সেইটো কাৰণে আমাৰ গাড়ীখন চেকিং কৰি ল'লে বাকী পালোহি এতিয়া আমি পুলিচ ট্ৰেইনিং ইয়াতে আমি মিমটো লগাম তুমি পুলিচ হবা ধুনীয়া ৰাস্তা ছোৱালী বোৱাৰী চাই পিনি আমি পালোহি দেৰগাঁও তাৰপিছত দেখিলোঁ আমি ট্ৰেফিক পুলিচৰ চেকিং কোৱা নাই নি ৰাইজ 15 আগষ্ট আহি আছে সেইটো কাৰণে চেকিং ফুল অন টপ তাৰপিছত আমি ৰখিলোঁ কিবা চাহ তাহ খাবলৈ বুলি এয়া একদম হোটেল আহি গৈছোঁ তাৰপিছত আমি হোটেল পাই গ'লোহি ফাইনেলি ইয়াত কিবা লিখা আছে আপোনালোকে একদম পাছ কৰি পঢ়ি ল'ব পাৰে ইয়াৰ পিছত আমাৰ আইচক্ৰীম আহি গ'ল তাৰপিছত একদম মানে লাঠি চাঠ দি দিছে এতিয়া আইচক্ৰীমটো খাই পিনি আপোনালোকে লগ পাই আছোঁ এয়া দেখুৱাইছিলোঁ এতিয়া খতম হৈ গ'ল মই দিছিলোঁ ফ্ৰাইড ৰাইচ আহি গ'ল এতিয়া খাই পিনি আপোনালোকক লগ পাই আছোঁ কেইটা ব্লগ বনাইছোঁ বুলি আকৌ পাহৰি থাকিছিলোঁ আৰু এতিয়া আছোঁ মই এইখন গোলাঘাট কিবা কেঞ্চাৰ হস্পিটেল এতিয়া বনি আছে আৰু সেয়া আহিছিলোঁ দেখুৱালোঁ আপোনাক ইয়াৰ পিছত চাওঁতে আমাৰ ভাত আহি গ'ল এতিয়া ভাত আৰু একদম মাংস চাংস আপোনালোকক দেখুৱাইছোঁ পাপৰ চাপৰ তাৰপিছত এয়া দেখুৱাইছোঁ আমাৰ মাহী আমাক একদম ভালকৈ আমাক খাবলৈ দি দিছে তেতিয়া ভাত চাত খাই অলপ ওলাই আহিলোঁ অলপ এইফালে চাবলৈ আপোনালোকে পিছফালে বিল্ডিং দেখিব পাৰিছে আৰু এইফালে বিল্ডিং চিল্ডিং আছে আপোনালোকে পঢ়িব পাৰে আৰু এইফালেও আছে বিল্ডিং এয়া হৈছে গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ আৰু এয়া হৈছে আমাৰ বাহঁতৰ পিজি ওচৰতে আছে লাগি আছে এতিয়া বাইক থম আৰু এতিয়া আকৌ যাম এতিয়া ইনভিটেশ্যন কেইটাও আছে আপোনালোকক দেখুৱাবলৈ আপোনালোকে ৰৈ আছে ন তো দেখুৱাওঁগৈ ব'লক বাকী এতিয়া গোটেই বেড কভাৰ চেট কভাৰ ট্ৰান্সফাৰ কৰি লওঁ এতিয়া চব বস্তু তালে তাৰপৰা ভিউটো আপোনালোকে চব এইফালে চব এতিয়া ট্ৰান্সফাৰ কৰি লওঁ তাৰপিছত ডাইৰেক্ট আপোনালোকক দেৰগাঁৱত লগ পাই আছোঁ তাৰপিছত তাৰপৰা ঘূৰি দিলোঁ আৰু এয়া আমাৰ দেৰগাঁৱত পালোঁহি দেৰগাঁও একদম ট্ৰেফিক পুলিচে আমাক চাই নমস্কাৰ কৰিছে নমস্কাৰ আমিও কৰি পিনি আকৌ আমাৰ যাত্ৰা বুলি ক'ব পাৰোঁ যাত্ৰাটো আৰম্ভ কৰোঁ আমি দেৰগাঁও আৰু ইয়াত বৰষুণ হৈছিলে পানী হৈ আছে এতিয়া ইটো চাইডে যাব লাগিব দোকানলৈ যাম মানে আপোনালোকক দেখুৱাই আছোঁ দোকানত গৈ দেখুৱাই আছোঁ শ্বৰ্টকাট দেৰগাঁৱত দাদা ওচৰলৈ আহিছিলোঁ জেৰক্স মানে ফটো ফ্ৰেম এখন কৰিম বুলি ভাবিছিলোঁ এতিয়া ফটো ফ্ৰেমখন বনি আছে তাৰপিছত আপোনাৰ লগ পাই আছোঁ তাতে সৰু মৰু এটা গিফ্ট এটা ল'লোঁ বাৰ্থডে উপলক্ষে তো এতিয়া দিমগৈ আৰু ৰিয়েকশ্যনটো আপোনালোকক দেখুৱাম তো বলক দাদা আছে হেল্ল' কৰি দিয়া হেল্ল' অঁ হেল্ল' কৰিছে কিবা মই আহিছে নেকি আহিছে কেতিয়া বাৰ্থডে হয় এতিয়া কিবা এটা খুৱাব লাগিব নহয় কি খাবা এইখনত ব্ৰইলাৰ মাংসহে পায় ব্ৰইলাৰ মাংস নাখাওঁ লোৱা খোলা
এগালা এতিয়া খাই না হাত ধুই ল'বা কসমছে কেনেকুৱা লাগিছে কবা দেই একদম কালি আকৌ এইটো কালি মই আজি ফটো ফ্ৰেম কালি মই আজি বুলি কৈছা কাৰণে গম পাইছোঁ মই মোৰ যে এইকেইদিন এই এডভান্সকে বাদ দি গিফ্ট পাইছোঁ কেলে এইফালৰ পৰা খুলিছোঁ হা অ'কে কি আছে আকৌ হেপী বাৰ্থডে নামটো লিখি দিবছিলে মোক কালি ফটোখন মাৰিছিলোঁ আজি একদম দাদাক দি দিলোঁ তাত বেছি দেৰি নাথাকি দাদাক বাই বাই কৰি পিনি আমি শ্ব'লৈ যাবলৈ ওলালোঁ একদম ৰেডি আপোনালোকক দেখুৱাই দিছোঁ দুটামান চিনেমেটিক তাৰপিছত দেখিলোঁ যে আমাক বৰষুণ আৰু ৰ'দে কেতিয়াও নেৰে কাৰণে আকৌ বৰষুণ দি দিছে আপোনালোকক দেখুৱাবলৈ নে আমাক কেতিয়াও নেৰে কাৰণে আপোনালোকক আকৌ দেখুৱাইছোঁ বাকী দেশী মানুহ যদি গাড়ীতে মানে চলি যায় গাড়ীতে ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আৰু আজি আউটফিটটো কেনেকুৱা লাগিছে কমেণ্ট নকৰিব কমেণ্ট কৰে যদি কৰি দিব আউটফিটটো 10 আউট অফ কিমান দিব আৰু এতিয়া যাওঁ ভিতৰলৈ তো আপোনালোকে চাই থাকক বাকী ৰিতম ব্ৰক লগ পালোঁ একদম মেম্বাৰ্ছত আছে আৰু মোক অলপ আগবঢ়াবলৈ লৈ আহিছে এখন আপোনাৰ শিৱসাগৰ টাউনখন গধূলি সময় টাইমত কেমেৰাটো অলপ বেয়া হৈ আছে নাজানিছোঁ আকৌ এতিয়া যাওঁ ভিতৰলৈ আপোনালোকক দেখুৱাম ব'লক ভালনে কংগ্ৰেচুলেশ্যন থেংক ইউ বাকী ভালেই বাকী ইয়াতে শ্ব' হৈ আছে আৰম্ভণি আপোনাৰ 9টা বজাৰ পৰা হৈ গ'ল আৰম্ভণি আৰু ইয়াত একদম চবেই ডান্স কৰি আছে বাকী এতিয়া মোক ইনভাইট কৰি দিছে আপোনালোকে এনজয় কৰক মই অনুৰোধ ৰাখি এতিয়া ডিব্ৰুগড়লৈ যাব অহা অলপ টাইম হ'ল সেইকাৰণে মই মানসক সম্বৰ্ধনা জনাবলৈ দৰ্শনাৰ্থীসকলক মই কৈ শ্লেছখন কৈ থাকোঁ এয়া হৈছে শিৱসাগৰৰ ডিমৌৰ যুৱক উদীয়মান কণ্টেণ্ট ক্ৰিয়েটৰক সন্মান প্ৰদান কৰা হৈছে মানস কোঁৱৰলৈ আপোনালোকে এটা জোৰছে হাত চাপৰি দিয়ক মানসক চিনি নোপোৱা মানুহ হয়তো কোনো নাই আৰু আমাৰ ছোৱালীসকলতো ক্ৰাছ বুলিয়ে কয় বহুতে সেইকাৰণে মানসৰ কাৰণে আকৌ এটা হাত চাপৰি দিয়ক ধন্যবাদ মানস মোৰ অনুৰোধ ৰক্ষা কৰি তুমি অহাৰ বাবে আগলৈ এনেকৈ আহি যাওক থেংক ইউ আৰু অৰ্গেনাইজাৰ একদম বিজি মই এতিয়া যাওঁ বাই বাই আকৌ এদিন লগ পাম আহিব লাগিব ভালকৈ লগ পাম ঠিক আছে বাই বাই বাকী ৰাইজ এতিয়া আকৌ আমি ওলাই আহিলোঁ ডিব্ৰুগড় ফালে আৰু মানে ডিব্ৰুগড়লৈ গৈ আছোঁ অমৰ দাস হ'লে আৰু এতিয়া শিৱসাগৰৰ পৰা ওলাই আহিলোঁ এতিয়া ডিমৌত আছোঁ তো এতিয়া আপোনালোকক তাতে লগ পাই আছোঁ তাত লগ পোৱাৰ আগত আপোনালোকক খোৱা দেখুৱাইছোঁ খোৱা মেইন ৰাইজ দেই ৰাতি 12টা বজাত বাকী ৰাইজসকল এতিয়া পালোহি ডিব্ৰুগড় ৰাজঘৰ ইয়াতে শ্ব' হৈ আছে অমৰ দাস শ্ব' আৰু এতিয়া ভিতৰলৈ যাম আপোনালোকক দেখুৱামতো ব'লক ইয়াতে হৈ আছে এতিয়া ট্ৰেডিশ্যনেল চলি আছে মই অলপ এনজয় কৰিলোঁ চালোঁ ইয়াৰ পিছত ভণ্টি দুজনী মানুহক দেখুৱালোঁ আপোনালোকক ইয়াৰ পিছত আকৌ মই ষ্টেজত উঠি গ'লোঁ আপোনালোকে চাওক আৰু ধন্যবাদ জনাইছোঁ অমৰ দাক ইমান মৰম দিয়াৰ কাৰণে তো গাইজ এতিয়া 1টা বাজিলে আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ আকৌ এদিন ভালকৈ লগ পাম তেতিয়ালৈকে বাই বাই